মই অদিনৰ মিটিং এখন যাব তাত তই কেনে যা এই মই বাবুদা ঘৰ দোকানতে কিবা চিলিণ্ডাৰ এটা আছে মোৰ ঘৰলৈ ডিষ্টাৰ্ব আছে পিছে 3টা বজালৈ পাতিলে পাই যামি দে ঠিক আছে দা ঠিক আছে তোৰ লগত কথা এটা আছিলে বা কি কথা আজিকালি আকৌ কথা বুলি ক'লে ভয় লাগে নহয় ভয়লগীয়া কথা নহয় হ'ব দে মই গম পাইছোঁ তাই কথা হ'ব মই কৈ দিম ঠিক আছে তই ওলাই গলি আৰু বুজিলো তই ওলালি প্ৰগ্ৰেম এটা আছে ভাই তহঁতে ভাল দে ঢোলটো কোবাই কোবাই ছোৱালীখনৰ চলি খাই ফুৰিবি তোৰ কাম নাই আৰু যাক যেতিয়া য'তে মন যায় অকল তই ইনচাল্ট কৰাত থাক মই কি মিছাটো ক'লো মই কি বিহুৰ বিষয়ে নাজানো হে তই কি বিহু ওলাইছ বিহুৰ বিষয়ে যে তই ইমান জনা ওলাইছ মই কি নাজানো হা এইকেইটা বিহু নামত অকল পইচা খোৱা ঠাণ্ডা বাকী বিহুটো আছে তাহাঁতৰ তই বৰ নিগেটিভ মাইণ্ডৰ মানুহ এহেঁতি বিহুটো ৰক্ষা কৰিছে তোৰ মোৰ তাত অসুবিধাটো কি তইতো ঢোলটো বজাব নাজানো মইতো ঢোলটো বজাব নাজানো তেহেঁতি এই ঢোলটো বজোৱা আৰু বিহুটো ৰক্ষা কৰাৰ নামত কিমান ত্যাগ আৰু কষ্ট স্বীকাৰ কৰিছে তই কি বুজি পাবি তই বহুত কথা জানো খুৱাই বহুত জানো এই মই এটা কথাই নাজানো এই তোৰ ধৰণে এই মানুহৰ মাজত সোমাই চিগাৰেট আৰু এই মদ অকণমান খাই তাওতো ফালিব মই নাজানো জ্ঞানীটো ওলাইছে কলৈ যাওঁ তই এই যে নেটৱৰ্কডাল নোপোৱাই হ'ল দেই কেনেকৈ চাম বাৰু এতিয়া এই ছোৱালী কি হ'ল তহঁতৰ দেউতাক কবি হো এই গছ বনবোৰ কাটিবলৈ এনেই ঘূৰি ফুৰাতকৈ তই যিটো কাৰণে থাকিবিচোন কাম নাইকিয়াটো তোক কৈছোঁ নি তাইকহে কৈছোঁ এইটো যে ওলাইছে ছেভ কৰ এই ছেভৰ অপশ্যনটোৱে নাই এই স্ক্ৰীনশ্বট নে কি সেইটো মাৰি দে ঐ তই এতিয়া চাই ল দেই পিছত আকৌ নহয় বুলি ক'লে নহ'ব মই সেইবোৰ চাবলৈ নাই তহঁতি আছত যে তহঁতৰ পৰা কপি মাৰি দিম আৰু ব'ল যামগৈ ব'ল এতিয়া মহৰ কাম খাই থাকিব নালাগে ব'ল ব'ল এইটো ষ্টাইলটো ঐ শুইছনে পঢ়িছ হা টোপনি ধৰিছে অকণমান শুচোন নালাগে আৰু শুব গোটেই ৰাতিটো শুইছ নহয় এতিয়া পঢ় ক'তনো গোটেই ৰাতিটো শুইছো হা 11টা বজাত শুইছো 3টা বজাত উঠাই দিছে তোক গাখীৰ খাব নালাগে মই লাল চাহ বনাই দিওঁ সেয়া খাবি একে চালে তোৰ টোপনি থাকিব মই লাল চাহ নাখাওঁ মোৰ টোপনি ধৰিছে টোপনি বহিব পাৰি যা চকুত পানী মাৰি আহ যা টোপনি থাকি যাব তোৰ কোনে কৈছে মাকে এজনী কথা মই বিশ্বাস নকৰোঁ এইটো যে ঐ জলদি কৰ ৰহ তহঁতৰ লগত আহি ইয়াত ফচি বহিলগীয়া হৈছে মই আকৌ আমুকৰ কেইটা মানুহে ক'ব আকৌ পথাৰত আহি একেবাৰে হয় পাই এই কোৱাকেইটা কৈ থাকিব দে হ'ব আইঅ কোনেনো বুজি পাব মোৰ দুখৰ বেদনা কোনেও নুবুজে এই বোকা আছে ভালকে আহ এই ৰ বব আহিলি এইটো আনিলোঁ দেই লৈ আন জলকে লৈ আন এই নাই ভয় লাগিছে দেই এইটো বাবুদাক ভৰাই দিবলৈ হ'ব মই এই চাইডলৈ থৈছোঁ বাৰু নোৱাৰিবি একেবাৰে এই নাই নহ'ব হ'ব দে আহ কিমান ল'লে 1230 টকা 1230 টকা আৰু আপোনালোকৰ আগৰ বোলে কিবা বাকী এটা দিবলৈ আছিল আগৰ কিমান বাকী মই সেইবোৰ নাজানো মোক কিবা আপোনালোকৰ আগৰ 500 টকা বাকী আছে বুলি কৈ বুজাইছে জানো কিহৰ 500 টকা ক'লে মই চোন দিছিলোঁ তাক মই তেতিয়াহ'লে যাওঁ দিয়া যাওঁৱে নি এই নালাগে তই বহ মই চাউল আনিছোঁ এই ইয়ালৈকে নালাগে যাওক অঁ ঠিক আছে ইয়ালৈকে আনিছোঁ তই বহ মানে কোন মূৰৰ পৰা উপায় নাই ল'ৰা ছোৱালীহঁত কি হ'ল ক'ৰপৰা আহিলি কিবা এটা চাই আহিলোঁ মোবাইলত তহঁতৰহে ভাল আৰু দে পঢ়া নামতো মোবাইল দিন পৰিছে যাবগৈ আৰু এতিয়া কিন্তু দেখিবলৈ মন নাযায় এই পোৱা মানুহে ক'ব সেইটো লঘনীয়াহে গাঁৱৰ লঘনীয়া সেইটো ক'বগৈ আৰু ব'ল ব'ল খালি অঁ লয় বাবুদাই 50 টকা দিম বুলি কৈছিল মোক 30 টকাটোহে থৈ গ'ল এই 50 টকাটোৱে মই কিবা এটা মিলাই থৈছিলোঁ এনেকৈ জনা হ'লে মই হয়দাহঁতৰ ঘৰলৈকে গ'লোহেঁতেন 50 টকাটোৱেনো তই কি মিলাই থৈছিল এই স্কুলত প্ৰজেক্ট বনাবলৈ দিছে আৰু ভণ্টিৰো দুটামান বস্তু নিবলগীয়া আছে এনেকৈ জনা হ'লে মই হয়দাহঁতৰ ঘৰলৈকে গ'লোহেঁতেন দেই ৰশ্মিহঁতৰহে ভাল আৰু পাই
ভিতৰতে চব বস্তু আছে আমাৰনো কি নাই অ' আইহঁত ব'ল তাহাঁতৰ ঘৰটো বহুত ডাঙৰ গাড়ী মটৰে চব আছে আমাৰো হ'ব এদিন তহঁতৰ বাপেহঁতে যিকে দিছে তাকে সন্তুষ্ট হৈ থাকোঁ এতিয়া প্ৰথমতে গছকেইডাল কাটিবলৈ কবি খালি নেটৱৰ্ক পাবলৈ ব'ল তহঁতৰ এইবোৰ চাইকেল টাইকেল জেগাত থৈ আহিবি ঐ ৰশ্মি ৰশ্মি ঐ আমাৰ দিনত খেলা খেলবোৰ কিন্তু আজিকালি লভে নেখেলে দেই ক'ত খেলিব এই আজিকালি মোবাইল পালে নহয় সঁচাকে দেই এই ওচৰৰ ঘৰটোক চিনি নাপায় হেৰৌ এই সেইবোৰ বাদ দেওঁ এই যেতিয়া ওচৰা চিকা দুটা থাকে নহয় অকল মোবাইলকে পিটিকি থাকে অকল ঠাণ্ডা এইসোপা অকল ঠাণ্ডা হ'ল আৰু কি ধান্দা কথা কলিবা হেৰৌ এই এতিয়া দেখি আহিছো দুটামান এই পথাৰৰ মাজত পঢ়ি ওলাইছে হয় নেকি হা অ' ক'ৰ সেই দুটা কেলে সেই আমাৰ ধন্দা ছোৱালীজনী আকৌ এই ৰামু ঘৰ ল'ৰাটো ধনৰ যে ৰামো যে কেনেকুৱা হৈ গ'ল নেকি পঢ়া পথাৰৰ মাজত পঢ়িবলৈ ওলাইছে অ' কি হ'ল ফোন পাইছে হেল্ল' কোৱা আই ঐ এইবাৰ আকৌ ক'ত টিকালি অ' নিজে নিজে কচোন নিজে নিজে কৰ দিনটো তহঁতক মই ৰখি আছোঁ নেযাওঁ মোৰ নামটো ভৰাই দিবি তই ৰশ্মি আহ দেই তহঁতি আকৌ মোৰ টোপনি ধৰিছে তহঁতি ইটো আহিছ এনে কেনেকৈ প্ৰজেক্ট হ'ব মই ঘৰত শুবলৈ নাপাওঁ ইমান কষ্ট ইমান সোনকালে উঠাই দিয়ে এই বৰষুণ আহিব জানো তহঁতি সোনকালে কৰ দেই কথা পাতি নাথাকিবি ঐ মই নোৱাৰিলে তই যাম দৌৰজাখন মাৰি থৈ আহিম মাইজনীক অশান্তি কৰি মই দিনটো একজনীক ৰখি থাকোঁতে মই আজি কৈছোঁ ৰশ্মি ঢোল বজাবলৈ মাতিলে তালৈ কাম কৰি যা কাম কৰি মোৰ নামটো দিবি যাব মই কঁকালো কোনাহে মাৰো তহঁতে কোৱানি মোৰ টোপনি ধৰিছে তোৰ ইমান টোপনি ধৰে নে মায়ে শুবলৈ নিদিও ঘৰত ক'ত পঢ়িবলৈকে কৈছে মইতো টোপনি সমস্যা ডাঙৰ টোপনিটো কেনেকৈ চোৱা মই তাকে আমাৰো টকা পইচাৰ সমস্যা এৰা মোৰ আকৌ মোবাইলৰ সমস্যা মোৰটোৱে চবতকৈ ডাঙৰ সমস্যা এই ভাগৰ লগা তাকে সমস্যা কথা বাদ দে প্ৰজেক্টত লাগ নহ'লে স্কুলত মাৰ খাব লাগিব প্ৰজেক্টত লাগ নামটো মোৰ দিবি প্ৰথম মই ৰখি আছোঁ ন তহঁতক আজিতো মোৰ এটা বেলেগ খং উঠিছিল কেলৈ এই বাবুদা অ' এই বাবুদা অঁ কি হ'ল এই দোকানৰ পৰা ঘৰলৈকে চিলিণ্ডাৰটো মই আনি দিলোঁ 50 টকা দিম বুলি কৈছিলে 30 টকাহে দিলোঁ কি সেইটা আমাকো ক্লিনা কৰিলে আজি মই সেইকাৰণে আজি বস্তুবোৰ আনিবই পৰা নাই গৌৰৱৰ টকা কেইটামান ধাৰ লৈহে আনিছোঁ এই সেইটো কথা নধৰিবি এইটো মহা পদ্ধতি কৃষ্ণা মোক যিটো কৃষ্ণাই কৰিলে বিহু কথা লৈ মই লাজ পালোঁ ঐ তহঁতি কথাই পাতি আছে চাগে আহ চাহ কাপ খাই লহি তহঁতি খোৱা মানুহ চব এই থৈ গ'লি সেইটো কাৰণে তহঁতৰ লগত মই থাকোঁ ইমানো বেয়া নহয় মাক যে অকণমান দিবই গৈছোঁ দাদা সেইকাৰণে ভাবিছোঁ তেনেকুৱাকৈ ধৰণৰ যদি মানে শ্বৰ্ট ফিল্ম এখনৰ জৰিয়তে হওক বা কিবা এটা মেছেজৰ জৰিয়তে যে আমি গাঁৱৰ মানুহবিলাকক দেখাব পাৰোঁ ন কাৰণ এতিয়া আপোনালোকৰ চেনেলবিলাক খুব মানুহে চায় ন আৰু এতিয়া মই আপোনাৰ কাহিনীটো কৈছোঁ যে যেনেকৈ যদি সেই
গাঁৱৰ ল'ৰাটো ঢোল এটা লৈ আহিলে আপোনাক কৈছে আপুনি যদি তেনেকুৱা ধৰণৰ কাৰণ তেনেকুৱা ধৰণৰ মানুহবিলাকক আমি যদি সাও পাওঁ বা আপোনালোকৰ নিচিনা মানুহকে যেনেকৈ মই আপোনাকে ভাবি কথাটো কৈছোঁ তেনেকৈ যদি কৈ পাওঁ খুব ভাল হয় কাৰণ মই বস্তুটো তই যিখিনি কথা ক'লি কনচেপ্টটো খুব ধুনীয়া মানে তই মোক বস্তুটো বুজাওঁতেই মই এটা কথা মাইণ্ড কৰিছোঁ যে সি যেতিয়া ঢোলটো লৈ আহিছে ঢোলটো লৈ আহোঁতে ই যেতিয়া তাক ফিচলেঙাই কৰিব এইটো ইয়াৰ মাইণ্ডত নিগেটিভটো আছে কাৰণেই সি ঢোলটো লৈ আহোঁতে তাক উপলিঙা কৰিছে কিন্তু সি পজিটিভত আছে মানে সি সংস্কৃতি ৰক্ষা কৰিব বিচাৰিছে ত্যাগ কৰিছে তাৰ ঘৰখনৰ অৱস্থাটো আৰ্থিকভাৱে বহুত সচ্ছল নহয় তথাপিতো সি নিজৰ সংস্কৃতিটো জীয়াই ৰখাৰ স্বাৰ্থত সময়খিনিক ত্যাগ কৰিছে গতিকে সেই যিটো ত্যাগ সেই ত্যাগটো ই কিন্তু উপলব্ধি কৰিব পৰা নাই তই আকৌ দেখাইছ ঘটনাটো যে এহেঁতি মোবাইল কিবা এছাইনমেণ্ট কৰিছে এছাইনমেণ্টটো আজিকালি তই জানো এতিয়া জিঅ' এয়াৰটেল সকলোৱে নেটৱৰ্কৰ বহুত মানে দুখজনক অৱস্থা যাৰ বাবে তেহেঁতি ওচৰৰ সেই পথাৰত গৈছে মানে তাত অলপ প্ৰকৃতিৰ মুক্ত পৰিৱেশ গতিকে ধুনীয়াকৈ নেটৱৰ্কটো পাব কিন্তু আমাৰ দৃষ্টিভংগীয়ে কি কৈছে যে সিহঁতে মোবাইলটো পিটিকি পথাৰৰ পৰা ওলাই আহিছে আমাৰ দৃষ্টিত আমি বেয়াটো দেখিছোঁ হয়তো আমাৰ দৃষ্টিয়ে যদি আমি ভালটো চাওঁ যে প্ৰকৃতিৰ এটা মুক্ত পৰিৱেশত সিহঁতি গৈছে খুব ধুনীয়াকৈ নেটৱৰ্কটো পাইছে বা মাইণ্ডটো ফ্ৰেছ হৈ আছে কামখিনি সুন্দৰকৈ নিয়াৰিকৈ কৰি সিহঁতে মানে এছাইনমেণ্টটো কমপ্লিট কৰিছে গতিকে এই ভাল আৰু বেয়া এই গোটেই বস্তুটো তই যি ধৰণে দেখাইছ সেই সম্পূৰ্ণ ভাল বেয়াটো ডিপেণ্ড কৰিব আমাৰ দৃষ্টিভংগীৰ ওপৰত আৰু এটা বস্তু তই চাবি যেতিয়ালৈকে মানুহৰ দৃষ্টিভংগী ভাল নহ'ব দৃষ্টিভংগী যেতিয়া শুদ্ধ নহ'ব সমাজ কেতিয়াও সংস্কাৰ নহয় আৰু দৃষ্টিভংগী যদি ভাল হয় দৃষ্টিভংগীত যদি তোৰ মানসিকতাটো যদি ভাল হয় তই সমাজখন দেখিবি খুব এখন সুন্দৰ সমাজ মানে কনচেপ্টটো ভাল হৈছে তোৰ আমি চাই আছোঁ চক মানে মোবাইলটো লৈ আপুনি নহওক আপুনি হওক বা মই হওক ৰাতিপুৱা চকুকেইটা মেলাৰ পৰা চকুকেইটা ৰাতি শোৱালৈকে মোবাইলটো চাই আছোঁ কিন্তু আমি কি কওঁ যে আজিকালি ল'ৰা ছোৱালীয়ে মোবাইলটো পালে আৰু মোবাইলটো লৈ সকলো মানে তো আমিওতো মোবাইলটো লৈ আছোঁ কিন্তু মই এনেকুৱাও ভাবোঁ যে ক'ৰবাত নহয় ক'ৰবাত আমি ল'ৰা ছোৱালীখিনিক সমালোচনা কৰা এটা স্কোপহে উলিয়াই লৈছোঁ নেকি নিজে এই বস্তুটো কথাটো এনেকুৱা চা মোবাইলটো মানে কি মোৰ ল'ৰা ছোৱালী আছে মোৰ ল'ৰাটো এতিয়া 8-10 বছৰ তাৰ এতিয়া স্কুলৰ যিখিনি হোমৱৰ্ক দিয়ে তাৰ ক্ষেত্ৰত মোবাইলটো প্ৰয়োজনীয় কিন্তু মোবাইলটো সি কোন সময়ত ইউজ কৰিছে আৰু কি কামত ইউজ কৰিছে সেইটো মই নজৰ ৰাখিব লাগিব মই যদি তাক মোবাইলটো এনি টাইম দি থৈ দিওঁ সি যদি মোবাইলত কি কৰিছে মই যদি নাচাওঁ গতিকে সি আজিকালিতো জানো ইউটিউবত মানে বিভিন্ন ধৰণৰ ভিডিঅ' আহে গতিকে যেতিয়া বস্তুবিলাক আহে নজৰত পৰাটো স্বাভাৱিক আৰু সিহঁতৰ যেতিয়া যিকোনো এটা ভিডিঅ' যেতিয়া সিহঁতি দেখিব সিহঁতৰ মন মগজুৱে মানে সেইখিনি কেপচাৰ কৰিব গতিকে আমি নজৰ দিব লাগিব যাতে বেয়াটো সিহঁতি ল'ব নোৱাৰে সিহঁতক আমি নিৰ্দিষ্ট এটা সময়ত দিব লাগে আৰু সেই সময়টো শেষ হোৱাৰ পিছত আমি মোবাইলটো লৈ ল'ব পাৰিম তেতিয়াহে আচলতে মোবাইলৰ সদব্যৱহাৰটো হ'ব সেইকাৰণে মই ভাবিছোঁ মানে কি ধৰি লওক এতিয়া মই নিজৰ গাঁৱত দেখি থাকোঁ ন কাৰোবাৰ কোনোবা ধৰি লওক এতিয়া মই যিটো কথা কৈছোঁ মৰমৰ যেনেকৈ ধান কুটাবলৈ গৈছে মানুহৰ ঘৰত তাক কিবা এটা পইচা দিব বিচাৰে বাপেক নাই সেইটো তেনেকৈয়ে চলিব কিন্তু সেই মানুহ ঘৰে আকৌ সেই কথাটো বুজা নাই সেইটো নহ'লে বেলেগত যাম বুলি কৈছিলে পইচা এটা আনি কিন্তু সি তেনেকুৱা ধৰণৰ সমস্যা থাকে বা গৌৰৱে যেনেকৈ ঢোলটা লৈ কিবা এটা পইচা এটা আনিছে সেইটোৱেই ঘৰত মানে হাম্পাৰ নকৰাকৈ সি সেইটো পইচাই কিবা এটা কৰিছে ছোৱালীকে নি মোবাইল এটা লৈছে যেনেকৈ ৰশ্মি ঘৰত চব আছে কিন্তু তাই ক'ৰবাত নহয় ক'ৰবাত স্বাধীনতা এটা নাই তো মই ভাবোঁ যে আপোনালোকেও যদি সেই তেনেকুৱা ধৰণৰ কিবা ধৰি লওক মানে টক শ্ব'ই হওক কাৰণ আপোনালোকৰ টক শ্ব'বিলাকতো খুব চলেই এইটো মানে তোৰ যিটো কনচেপ্ট প্ৰথমে কনচেপ্টটো ক্লিয়াৰ হৈ লওক আৰু মই মানে মোৰ একদম মানে অন্তৰৰ পৰা কৈছোঁ তই সমাজৰ এই যিটো ৰূপ এই ৰূপটো একদম খুব সুন্দৰকৈ তই মানে এখন চুটি ছবিৰ জৰিয়তে যি ধৰণে মানে দাঙি ধৰি পেলাই সমস্যাখিনি উপস্থাপন কৰিব বিচাৰিছ মই আছোঁ তোৰ লগত আৰু তই গোটেই কনচেপ্টটো ৰেডি কৰি দিবি মই আমাৰ তাত নিম আৰু মই ৰাইজক দেখাম আৰু এই গোটেই বস্তুখিনি মানে ল'ৰা ছোৱালী মানসিকতা কেনেকৈ সৰুৰে পৰা ঠিক কৰিব পাৰি ল'ৰা ছোৱালীক মানে কেনেকৈ এতিয়া বিপদগামী হৈছে তই দেখিছ এই বস্তুটো আমি অভিভাৱকসকল গুৰুত্ব দিব লাগিব আৰু একদম এটা মানে গুৰুত্বপূৰ্ণ কথা কি জানো নাই যদি অভিভাৱক আমি যদি সংস্কাৰী নহওঁ আমি যদি সচেতন নহওঁ তেতিয়াহ'লে আমি নিজৰ সন্তানক কেতিয়াও সংস্কাৰী আৰু সচেতন কৰিব নোৱাৰোঁ সেইটো এতিয়া চৌকে ডাঙৰ কথা সেইটো আমি যিটো চিন্তা লৈছোঁ মই বা আৰু কোনোবাই যে গাঁৱৰ যদু মধুৱে যদি আমি শ্বৰ্ট ফিল্ম এখন বনাই বা ক'ৰবাত কিবা এটা লিখিয়ে কথাটো ক'বলৈ যাওঁ নহয় কিন্তু মানুহে নুশুনে কোনে শুনিব আপোনালোকৰ নিচিনা কাৰণ আপোনালোকে যিটো ক'ব সেইটো হ'ব চেনেলবিলাকে হওক বা আমি সমাজত যিজন ভাল মানুহ বুলি ভাবোঁ গ্লেমাৰ আছে কিবা আছে সেই মানুহখিনিয়ে কথাখিনি ভাবিব মই সেইকাৰণে কৈছোঁ যে আপোনালোকে যদি তেনেকুৱাকৈ ধৰণে কৰে কাৰণ আপুনি নিজৰ অঞ্চলৰ মানুহ আপুনি ক'লেও কাৰণ আপুনি ইয়াৰ পৰা গৈ এতিয়া টাউনত বা এষ্টাব্লিছ হৈছে আপুনি কোৱা কথাখিনি শুনিব মই সেইকাৰণে আপোনাক কথাখিনি কৈছোঁ যদি চাব সময় সুবিধা হ'লে তেনেকুৱাকৈ ধৰণে তেনেকুৱাকৈ যদি আমি এইটো হ'ল আৰু কোনোবা এবাৰ পাইছোঁ চাকৰি এটা পাইছে নেকি পালে পাইছে এই তেনেকুৱাকৈ এতিয়া হাতী ধৰক কিমান দূৰত যায় খেলিবলৈ বা দৌৰিব যায় আকৌ মোবাইলটো আমি মানুহে সেইটো আলোচনা কৰোঁ মোবাইল পিটিব যায় চবেইটো কৰি আছে ন কিবা মানে বস্তুটো এইটো পজিটিভ ইজ অলৱেজ পজিটিভ আৰু যদি নিগেটিভটো লওঁ সেইটো সদায় তই নিগেটিভ বেলেগ পজিটিভ কেতিয়াও নাই ঠিক আছে আপুনি মই যাওঁ মোৰ কাম এটা আছে আপুনি চিন্তা কৰিবচোন দেই হ'ব দে ঠিক আছে লগ পাম লগ পাম ফোন কৰিবি হা ঠিক আছে মই যাওঁ দিয়ক